নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অসমৰ খেল জগতৰ ওপৰত আহি থকা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ বিষয়ে। যদি আপোনালোকে মোৰ পৰা এনেধৰণৰ প্ৰশ্নোত্তৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেল লাৰ্ণ উইথ অভিক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব, যাতে মই দিয়া সকলো ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমে আপোনালোকে পায়। আজিৰ ভিডিঅ'ত প্ৰথম প্ৰশ্নটি হৈছে ভাৰতীয় ক্ৰিকেটৰ এ দললৈ নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন আছিল? উত্তৰটো হ'ব জাভেদ জামান। দ্বিতীয় প্ৰশ্নটি হৈছে অসমত প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল কেতিয়া, ক'ত আৰু কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল? উত্তৰটো হ'ব 1983 চনৰ 17 ডিচেম্বৰত গুৱাহাটী, ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হৈছিল। তৃতীয় প্ৰশ্নটি হৈছে ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান পোৱা অসমৰ খেলুৱৈগৰাকী কোন আছিল? উত্তৰটো হ'ব ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান পোৱা অসমৰ খেলুৱৈগৰাকী আছিল মাধুৰ্য প্ৰসাদ বৰুৱা। প্ৰশ্নটো হৈছে ৰঞ্জিত ট্ৰফীত 73 ৰান কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন? উত্তৰটো হ'ব ৰঞ্জিত ট্ৰফীত 73 ৰান কৰা অসমৰ প্ৰথমজন খেলুৱৈ হৈছে ৰামপ্ৰসাদ কাপুৰ। প্ৰশ্ন দিয়া আছে ৰঞ্জিত ট্ৰফীত 100টা উইকেট লাভ কৰা প্ৰথম অসমীয়া ক্ৰিকেট খেলুৱৈগৰাকী কোন আছিল? উত্তৰটো হ'ব ৰঞ্জিত ট্ৰফীত 100টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী আছিল অনুপ ঘটক। প্ৰশ্ন দিয়া আছে অসমৰ ফুটবল খেলৰ প্ৰধান ট্ৰফী খেল কেইখন আৰু কি কি? উত্তৰটো হ'ব অসমৰ ফুটবল খেলৰ প্ৰধান ট্ৰফী খেল 4খন। সেইকেইখন হৈছে 54টা দিৱস কাপ প্ৰতিযোগিতা 1947 চনত আয়োজিত হৈছিল, বৰদলৈ ট্ৰফী প্ৰতিযোগিতা 1952 চনত, ATP এছ চিল্ড প্ৰতিযোগিতা 1952 চনত আৰু দুগৰ চিল্ড ফুটবল প্ৰতিযোগিতা 1962 চনত অনুষ্ঠিত হৈছিল। প্ৰশ্ন দিয়া আছে ভাৰতীয় স্কুল ফুটবল দলত খেলা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন আছিল? উত্তৰটো হ'ব ভাৰতীয় স্কুল ফুটবল দলত খেলা অসমৰ প্ৰথমগৰাকী খেলুৱৈ বীৰেন বড়ো আছিল। প্ৰশ্ন দিয়া আছে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ একমাত্ৰ ফুটবল খেলুৱৈগৰাকী কোন আছিল? উত্তৰটো হ'ব ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ একমাত্ৰ খেলুৱৈগৰাকী আছিল ফ্ৰান্সিছ বৰুৱা। 1985 চনত বেংককলৈ জুনিয়ৰ দলত গৈছিল। প্ৰশ্ন দিয়া আছে অসম ফুটবল সংস্থাই প্ৰদান কৰা 2006 আৰু 2007 চনৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈৰ সন্মান কোনে লাভ কৰিছিল? উত্তৰ দিয়া আছে অসম ফুটবল সংস্থাই প্ৰদান কৰা 2006-07 চনৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈৰ সন্মান অসমৰ ফুটবল দলৰ গলৰক্ষক গোবিন্দ বড়োৱে। প্ৰশ্ন দিয়া আছে ভাৰতীয় ভলীবল দলত স্থান লাভ কৰা অসমৰ খেলুৱৈজন কোন আছিল? উত্তৰটো হ'ব ভাৰতীয় ভলীবল দলত স্থান লাভ কৰা অসমৰ খেলুৱৈজন আছিল অভিজিত ভট্টাচাৰ্য। প্ৰশ্ন দিয়া আছে অসমে পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ফুটবলৰ স্বৰ্ণ পদক লাভ কৰে কোন ৰাজ্যৰ দলক হৰুৱাই? উত্তৰটো হ'ব তামিলনাডুক 6-5 গ'লৰ ব্যৱধানত হৰুৱাই। প্ৰশ্ন দিয়া আছে ভাৰতৰ 33তম ৰাষ্ট্ৰীয় খেলখন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰটো হ'ব ভাৰতীয় 33তম ৰাষ্ট্ৰীয় খেল নেহৰু ষ্টেডিয়াম গুৱাহাটীত 17 ফেব্ৰুৱাৰী 2007 চনত অনুষ্ঠিত হৈছিল। প্ৰশ্ন দিয়া আছে 33তম ৰাষ্ট্ৰীয় খেলৰ শুভাংকৰ প্ৰতীকটো কি আছিল? মানে শুভক্ষণৰ প্ৰতীকটো আছিল ৰংমন নামৰ এটা গড় পোৱালি। প্ৰশ্ন দিয়া আছে অসমত 2007 চনত অনুষ্ঠিত হোৱা 33তম ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ভাৰতৰ কোন দলে সৰ্বাধিক সোণৰ পদক লাভ কৰিছিল? উত্তৰটো হ'ব ছাৰ্ভিচেছ 59টা সোণৰ পদক লাভ কৰিছিল। প্ৰশ্ন দিয়া আছে 33তম ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে সৰ্বমুঠ কিমানটা পদক পাইছিল? উত্তৰ হ'ব মুঠ 148টা, তাৰে সোণ 48টা, ৰূপ 53টা আৰু ব্ৰঞ্জ 57টা। প্ৰশ্ন দিয়া আছে 33তম ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শ্ৰেষ্ঠ পুৰুষ আৰু মহিলা প্ৰতিযোগী কোন কোন? শ্ৰেষ্ঠ পুৰুষ প্ৰতিযোগী ৰেহান পুঞ্চা কৰ্ণাটকৰ আৰু শ্ৰেষ্ঠ মহিলা প্ৰতিযোগী ৰিচা মিশ্ৰ দিল্লী। প্ৰশ্ন দিয়া আছে অসমৰ কোনগৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল? অসমৰ ভোগেশ্বৰ বৰুৱাই প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল। প্ৰশ্ন দিয়া আছে অৰ্জুন বঁটা বিজয়ী দ্বিতীয়গৰাকী খেলুৱৈ কোন? উত্তৰটো হ'ব মনালিছা বৰুৱা অৰ্জুন বঁটা বিজয়ী দ্বিতীয়গৰাকী খেলুৱৈ। প্ৰশ্ন দিয়া আছে এছিয়ান গেমছত খেলা প্ৰথমগৰাকী অসমীয়া টেনিছ খেলুৱৈ কোন আছিল? উত্তৰটো হ'ব এছিয়ান গেমছত খেলা প্ৰথমগৰাকী টেনিছ খেলুৱৈ বিদ্যুৎ গোস্বামী আছিল। প্ৰশ্ন দিয়া আছে অসমৰ কোনগৰাকী খেলুৱৈয়ে ভাৰতীয় টেবুল টেনিছ দলক প্ৰতিনিধিত্ব কৰিছিল? উত্তৰটো হ'ব নন্দিনী বৰুৱাই ভাৰতীয় টেবুল টেনিছ দলক প্ৰতিনিধিত্ব কৰিছিল।
প্ৰশ্নত দিয়া আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছত বিজয়ী হোৱা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন আছিল? উত্তৰটো হ'ব সুশান্ত দাস চৌধুৰী। 1973 চনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছত বিজয়ী হোৱা অসমৰ প্ৰথমগৰাকী খেলুৱৈ। প্ৰশ্নত দিয়া আছে ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অসমৰ হৈ কোনে পদক লাভ কৰিছিল? উত্তৰটো হ'ব মিথু বৰুৱাই। 1985 চনত লক্ষ্ণৌত। প্ৰশ্নত দিয়া আছে ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কোনগৰাকী খেলুৱৈয়ে 3টা মিড ৰেকৰ্ড প্ৰতিষ্ঠাৰে 9টাকৈ স্বৰ্ণ পদক লাভ কৰিছিল? উত্তৰটো হ'ব এলভিছ আলী হাজৰিকাই। 1996 চনত। আজিৰ ভিডিঅ'ত আপোনালোকলৈ 2টা প্ৰশ্ন আগবঢ়াব বিচাৰিছোঁ। প্ৰথমটো হৈছে প্ৰতি বছৰে এজন খেলুৱৈ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পতা হয়। খেলুৱৈগৰাকী কোন? আৰু দ্বিতীয় প্ৰশ্নটি হৈছে এছিয়ান গেমছত স্বৰ্ণ পদক পোৱা অসমীয়াজন কোন আৰু তেওঁ কিমান চনত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰিছিল? উত্তৰটো কমেণ্টত জনাব বুলি আশা কৰিলোঁ। আজিৰ ভিডিঅ'ত ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।